ইনপুট কৰিবৰ কাৰণে 28 ডেজৰ এটা কোৰ্স থাকে তেওঁলোকক ফিজিক্যাল কন্ডিশনটো যেতিয়ালৈকে উজ্জম হৈ থাকে আজি তোমালোকৰ কাৰণে এটা বহুত ভাল দিন আমাৰ কাৰণেও ভাল দিন তো নমস্কাৰ বন্ধুসকল আজি এই ভিডিওটো এটা মানে ভিডিওটো আৰম্ভণিতে কৰি দিছোঁ এটো ভিডিও মানে জমনি ভিডিও নহয় আজি মই আহিছোঁ তাৰ মানে সঞ্জীৱনী ডি এডিকশন চেণ্টাৰত যত নেকি গম পায় আৰু কিহৰ কাৰণে এই চেণ্টাৰখন তাৰ মানে হোৱা আজি 3 বছৰ হৈছে আৰু তো 3 বছৰৰ আজি এটা মানে অনুষ্ঠান পাতা হৈছে আৰু তো এই ফিলেখিনি দেখিছে ন এইখিনি হজাই মেলি ধুনিয়াকে এটা মানে পাতা হৈছে আৰু অনুষ্ঠান মানে কি আৰু ইয়াত কি কৰা মানে এইবিলাক আৰু যিবিলাক নেকি নৱপ্ৰজন্ম উঠি অহা ল'ৰা ছোৱালীবিলাক কিছু মানে যিবিলাক ড্ৰাগছৰ এডিক্ট হয় বা নিচাযুক্ত মানে বস্তু এডিক্ট যিবিলাক হয় মানে সেইবিলাকৰ ওপৰত কিছুমান আলাপ আলোচনা বুলি ক'ব লাগিব আৰু তো তেনেকৈ মানে পতা হৈছে আৰু বাকি যিবিলাক মানে ধৰক ভাল হৈ গৈছে যাতে তেওঁলোকে ভালকৈ থাকক ভালে কৰক মানে তেনেকৈ আৰু অলপমান বন্তি প্ৰজ্বলন দেখিছে আৰু অলপমান চাকি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰা নিচিনাকৈও কৰা হৈছে আৰু তাৰপিছত যিবিলাক নিমন্ত্ৰণীয় অতিথি বা আছিলে তেওঁলোককো সন্মান দিয়া হ'ল লগতে আৰু মোকো সন্মান দিয়া হ'ল বহুত বহুত ধন্যবাদ গৌতম দাক যেহেতু মোক মাতি মেলি মোক এখনি সুযোগ দিয়াৰ কাৰণে আৰু বাকি এফালে আছে গৌতম দা তো গৌতম দাই হয় ৰিহাব চেণ্টাৰখন গৌতম দাকো এখন গামোচা পিন্ধাই সম্বৰ্ধনা জনোৱা হ'ল আৰু তো এফালে আছে গৌতম দা তো গৌতম দাই হয় মানে এখন যিখন চেণ্টাৰখন সঞ্জীৱনী তো অলপ কৈ দিয়ক আৰু চেণ্টাৰখনৰ বিষয়ে আজি কেনেকৈ কি হৈছে মানে পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ মোৰ এই প্ৰতিষ্ঠা দিৱসত তেওঁ উপস্থিত থকাৰ কাৰণে তেওঁক মই নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁ অহাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আমি সঞ্জীৱনী ডি এডিকশ্যন চেণ্টাৰৰ পৰা আৰু আজি আমাৰ সঞ্জীৱনী ডি এডিকশ্যন চেণ্টাৰখনে 3 বছৰ সম্পূৰ্ণ কৰিলে 2018 11 নৱেম্বৰত আমি এই অনুষ্ঠানটো আমি জন্ম দিছিলোঁ আৰু দীৰ্ঘসময় আমি নিস্বাৰ্থভাৱে আজি পালন কৰি সম্পূৰ্ণভাৱে সমাজখনৰ লগতে কাম কৰি আজি 3 বছৰ সম্পূৰ্ণ কৰিছোঁ অনুষ্ঠানটো খুব সুকলমে আমি পাৰ কৰিছোঁ আৰু আমি আপোনালোকক ইয়াৰ ভিডিঅ'ৰ মাধ্যমে আমি সমাজখনক সজাগ হ'বৰ কাৰণে দুটামান আমি সঞ্জীৱনীখনৰ পৰা আমি পৰামৰ্শ আগবঢ়াইছোঁ পৰামৰ্শ বুলি ক'লে ভুল হ'ব যথেষ্ট তথাপিও আজি আমি এই সঞ্জীৱনীখনে 3টা বছৰ যিখিনি আমি কাম কৰিছোঁ সমাজখনৰ বাবে উঠি অহা প্ৰজন্মখিনিৰ কাৰণে যি ধৰণে ড্ৰাগছ আসক্ত থকা আমাৰ নতুন প্ৰজন্মখিনি যেনেকৈ আগবাঢ়ি আছে সেই ব্যক্তিসকলক আমি নতুন এটা জীৱন দিবলৈ আৰম্ভ কৰিছোঁ প্ৰয়াস কৰিছোঁ যিসকল আমাৰ উজনিৰ পৰা নামনিলৈকে অসংখ্য পেচেণ্ট ডিমাপুৰ যোৰহাট যথেষ্ট দূৰৰ পৰা আমাৰ ইয়াত আহি ট্ৰিটমেণ্ট লৈ গৈছে তেওঁলোক সুস্বাস্থ্যভাৱে আজি সমাজখনত জড়িত হৈ আছে ভাল হৈ আছে আৰু লগতে আমাৰ যিমানখিনি ইয়াতে জড়িত আছে ল'ৰা সংস্থাপন লৈ আছে আৰু গোটেই আমি ইউনিটি হৈ এটা কাম কৰি আছোঁ আৰু অনাগত দিনতো যাতে আমি এনেকৈ ভৱিষ্যতে কাম কৰি যাম বুলি আমাৰ আশা আৰু কৰি যাম বুলি আমি আশাৰে বাট চাই আছোঁ আৰু কৰি যাম সুকল্পে আমি গোটেইখিনি আমি দেখাম আৰু ভিডিঅ'টোত কি এক্টিভিটিছ হয় আমি অকণমান আপোনালোকক দেখাব চেষ্টা কৰিম আৰু ক্ষীৰোদে দেখাব বুলি আশা ৰাখিলোঁ তো ভিতৰলৈ অকণমান সোমালোঁ তো ভিতৰলৈ সোমাই মেলি এনেকৈ আৰু পেচেণ্টখিনিৰ লগত তাৰমানে অকণমান কথা চথা পাতিলোঁ পেচেণ্ট বুলিয়ে কৈছোঁ আৰু ল'ৰাখিনিৰ লগত অকণমান কথা চথা পাতি আৰু তেনেকৈ আজি কি হয় আমাৰ ফাউণ্ডেশ্যন ডে চ' আজি সঞ্জীৱনী ডি এডিকশ্যন চেণ্টাৰে তিনিটা বছৰ সম্পূৰ্ণ কৰিলে তোমালোকেতো গম পাইছা হয়নে নহয় চ' আজি তোমালোকৰ কাৰণে এটা বহুত ভাল দিন আমাৰ কাৰণেও ভাল দিন চ' আজি যি অনুষ্ঠানটো তোমালোকৰ কাৰণে এটা খুব উৎসাহিত দিন হয় আৰু যথেষ্ট সঞ্জীৱনী আজি 3টা বছৰ সম্পূৰ্ণ কৰিলে তাৰ কাৰণে আমি বহুত কৃতজ্ঞ আৰু তোমালোকৰ এক্টিভিটিছখিনি ভালকৈ কৰিবা এয়া আমাৰ মাজত আজি তোমালোকে চিনি পাইছা চাগে তেওঁ এজন ইউটিউবাৰ হয় আৰু সকলোৱে আজি সঞ্জীৱনী শুভেচ্ছা এটা দিম একেলগে ঠিক আছে অ'কে ঠিক আছে এইটো আমাৰ ডিটক্স ৰুম হয় ইয়াতে আমাৰ প্ৰথম পেচেণ্ট আহি যেতিয়া আমাৰ এডমিট হয় ইয়াতে আমাৰ ফিজিকেল কণ্ডিশ্যনটো আমি ইমপ্ৰুভ কৰিবৰ কাৰণে 28 ডেজৰ এটা কোৰ্স থাকে তেওঁলোকক ফিজিকেল কণ্ডিশ্যনটো যেতিয়ালৈকে উজ্জম হৈ থাকে এজন পেচেণ্ট যেতিয়া আহে তেওঁৰ বডি উইজনটো খুব ফিজিকেলি উইক হৈ থাকে তেখেতক আমি ডক্টৰ ফটিক সোণোৱাল আছে তেখেতৰ নামটো ল'বলৈ মই পাহৰিছোঁ তেওঁ ৰেচিডেণ্ট ডক্টৰ হয় আৰু আমাৰ কনচালটেণ্ট ডক্টৰ সন্দীপ দাস চাইকেট্ৰিক ডক্টৰ আৰু কাউন্সিলৰ আমাৰ আছে সংগীতা ভট্টাচাৰ্যী তেখেতৰ এই অবজাৰ্ভেশ্যনতে আমাৰ এই সঞ্জীৱনী ডি এডিকশ্যন উৎসাহ পাই আজি আগবাঢ়ি আছে আৰু লগতে মই
প্ৰতিষ্ঠাপক হিচাপে এই অৰ্গেনাইজটো তেওঁলোকৰ সঁহাৰি তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ লৈ তেওঁলোকৰ ছাপোৰ্ট লৈ আজি এই চেণ্টাৰটো মই আগবঢ়াই আছোঁ আজি এই দিনটো 3 বছৰ সম্পূৰ্ণ কৰিলোঁ আৰু যদি সমাজত এনেকুৱা ব্যক্তি আছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰক আৰু আমাৰ ওচৰলৈ আহক আমি সদায় আপোনালোকৰ কাৰণে আছোঁ 24 আৱাৰ্ছ আমি থাকোঁ আমাৰ বিহু পূজা আমাৰ একো নাই আমি ইয়াতে উপলব্ধি থাকোঁ আমি এনেকৈ দিনবিলাক পাৰ কৰি আছোঁ আৰু আপোনালোকে আহক এটা এইটো যিটো জীৱন নিচাৰ পৰা দূৰত থাকি যে মানুহ কেনেকৈ ধৰণে চলিব পাৰে আৰু উঠি অহা প্ৰজন্মখিনিক আমি তাকে জনাইছোঁ মেছেজ আমাৰ ফালৰ পৰা তাকে আৰু মইনো কি কওঁ মই বাৰু এইখিনি কথা বিশেষকৈ নাজানো তো মানে বাকীতো গৌতম দাদাই ক'লেই যে কি কৰিব লাগে কি নকৰিব লাগে বাকী স্ক্ৰীণতে ওলাই থাকিব কণ্টেক্ট নাম্বাৰ আছে তো আপোনালোকৰ যদি ওচৰ পাজৰে যদি তেনেকুৱা কিবা হয় বা থাকে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব বাকী যদি কিবা থাকিলেও সুধিব পাৰিব ধুনীয়াকৈ সুধি মেলি কিবা কিবি মুঠতে এইখিনি আৰু চব কিন্তু দেখালোৱে বাৰু কেইবাজনো আছে বাকী কেইবাজনো ইয়াৰ পৰা ওলাই মেলি ধুনীয়াকৈ ভাল হৈ মেলিও গৈছে ধুনীয়াকৈ আশা কৰোঁ যে সেই ল'ৰাখিনি যাতে আকৌ আহিবলগীয়া নহয় হয় নাই সেইখিনি যাতে আকৌ আহিবলগীয়া নহয় ভাল হৈ থাকক খুব ডাঙৰ এটা কথা ক'লে আজি সিহঁতে খুব ভাল লগা কথা আৰু আমি সেইটোৱে কৈছোঁ যে সঞ্জীৱনী ডিটেইন চেণ্টাৰৰ লগত আৰু আমি জড়িত হৈ আজি যি কাম কৰিছোঁ প্ৰতিষ্ঠাক হিচাপে আৰু ভৱিষ্যতে আমি অনাগত এনেধৰণে কাম কৰি যাবলৈ চেষ্টা কৰিম আৰু আমাৰ সকলোখিনি ডিটেইলছ আমি ইয়াতে বায়'ত আমাৰ লিংকটো দি দিব সিহঁতে গোটেই আমি ডিটেইলছ আৰু যদি কিবা এই বিষয়লৈ জানিবলগীয়া থাকে নতুন প্ৰজন্ম উঠি অহা যদি কিবা ভুক্তভোগী হৈ আছে তো আমাৰ লগত যোগাযোগ কৰক নিশ্চিন্ত মৰ্মে কোনো ধৰণৰ একো নিখুঁতভাৱে আপোনালোকে যোগাযোগ কৰিব পাৰে কোনো ভয় খাবলগীয়া একো নাই আৰু মই এই যি আৰু ফিউটাৰ যি চেনেলটোৰ পৰা মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আশীৰ্বাদ কৰিব যাতে আমি সদায় এনেকৈ ধৰণে আগবাঢ়ি যাব পাৰোঁ আৰু সঞ্জীৱনীয়ে যাতে দীৰ্ঘদিন কাম কৰি আৰু ভাল কাম কৰি উজ্জ্বল ভৱিষ্যতৰ মানুহৰ জীৱনৰ উজ্জ্বল ভৱিষ্যত যাতে কামনা কৰিছোঁ আৰু নতুন প্ৰজন্মখিনি ওলাই আহক মই কৈছোঁ অকণমান আগত যে ক্লাছ 9-10 ল'ৰাখিনিও আজি ডেটত আমি যিটো সময়ত পোৱা নাছিলোঁ সেইটো সময়ত আজিকালি ভুক্তভোগী প্ৰতিটো অঞ্চলতে নামৰূপ দুলীয়াজান তিনিচুকীয়া ক'বলৈ নাই চব জেগাতে ড্ৰাগছে ভৰি পৰিছে আৰু সেইখিনিৰ পৰা ওলাই আহিবলৈ হ'লে আমি প্ৰথমতে সজাগ হ'ব লাগিব আৰু এনেকুৱা এটা প্লেটফৰ্মত আহি নিজকে যুঁজ দিব লাগিব আৰু যুঁজ দিলে আমি পৃথিৱীখনৰ কথা গম পাম আৰু অন্ধকাৰ পৃথিৱী এখনত আমি ভুক্তভোগী হৈ আছিলোঁ আজি মই 6টা বছৰে নিচাৰ পৰা দূৰত আছোঁ যে মই এজন ৰিকভাৰিং এডিক্ট হয় আৰু অসমীয়াত যদি কওঁ মই তেনেহ'লে এজন ড্ৰাগ আসক্ত ব্যক্তি আছিলোঁ আজি 6টা বছৰে মই সম্পূৰ্ণ কৰিবলৈ গৈ আছোঁ 2025 25 ফেব্ৰুৱাৰীত মই সম্পূৰ্ণ কৰিম 6টা বছৰ কোনো ধৰণৰ নিচা নকৰাকৈ তো মই ভাবোঁ আপোনালোকেও পাৰিব মই যিহেতু পাৰিছোঁ এজন ভুক্তভোগী মোৰো এখন অন্ধকাৰ পৃথিৱী আছিলে কিন্তু এতিয়া মই এখন ৰঙীন পৃথিৱীত আছোঁ আৰু মোক সমাজখনে এটা ভাল দৃষ্টিৰে চায় আৰু সেই দৃষ্টিখিনিলৈ উৎসাহিত লৈ মই কাম কৰিব চেষ্টা কৰিছোঁ ধন্যবাদ থাকিলে